এইজন ৰাজীৱ ছাৰ ধেমালি কৰি কিন্তু বৰ ভাল পায়। ছাৰ সোমাব পাৰোঁনে? এইজন আকৌ ৰবীন পঢ়া শুনাত বৰ ভাল। তহঁতকেইটা আহিলি আজি ইমান দেৰি হৈ গ'ল 7:10 হৈ গ'ল 7টাৰ পৰা টিউশ্যন আছে বুলি নাজানো নেকি আজি 10 মিনিট লেট হৈ গ'লা বহিয়া এইজন আকৌ আলু য'তে যায় অকল খোৱাৰ কথা চিন্তা। বহ কালি যে তহঁতক দিছিলোঁ হোমৱৰ্কখিনি তহঁতি কৰিলি নাই? কৰিলোঁ ছাৰ। ভাল ল'ৰা পিছে তই কৰিলি নাই আলু? হোমৱৰ্ক দিছিলে নেকি ছাৰ? নাই দিয়া তোৰ বাপেৰক দিছিলে তো আলু তই পাহৰিলি নেকি? নহয় মানে ছাৰ মনত পৰিলে। হয় নেকি কচোন তেতিয়াহ'লে কালি তহঁতৰ দুইটাক কি হোমৱৰ্ক দিছিলোঁ মই? সমাজ বিজ্ঞানৰ প্ৰথমৰ পাঠৰ প্ৰশ্নটো কৰি আনিব দিয়া নাছিলে জানো? জানে আছোন ছাৰ। ৰবীন জানেচোন তাকে তই তেতিয়াহ'লে কেলে নকৰিলি? মানে ছাৰ কালি মঙলবাৰ নহয় জানো? হয় এডাল প্ৰথম মেইন কথাটো ক লোকে কৰি আনিলে মেইন কথাটো ক। দেউতাক ক'লো বোলো মঙলবাৰ বজাৰ পৰা গাহৰি 1 কেজি আনিবি নানিলে নহয়। তাৰপিছত কি আৰু ছাৰ মই কান্দি কান্দি শুই থাকিলোঁ। হ'ব কান্দিব নালাগে দেই শুন ইটো মঙলবাৰে খাবি গাহৰি মাংস। ছাৰ হ'ব ছাৰ এতিয়া চকু মোলে চাই হাঁহি আছে অকণ দেৰি পিছত নাক ভাঙি দিম। তই কেলে হাঁহি আছ ছাৰ আজি বাইদেৱে কিহেৰে ভাত বনাইছে? তোক কিয় লাগে? ছাৰ কালি ৰাতি ভাত নাখালো যে। তই খাই যাম বুলি ভাবিছিলি নেকি? তাকে কেইটামান খাই যাম বুলি ভাবিছিলো ছাৰ। আলু তই সঁচাকে বৰ চালু কেতিয়াবা মোক খং উঠিলে যে পাবি ঠালো এতিয়া তহঁতি দুইটা ক যে 150 টকা যোগ 250 টকা কিমান দুইটাৰ ভিতৰত কোনে পাওঁ ক জল্দি ক। 1 কেজি গাহৰিৰ মাংসৰ দাম 400 টকা। বাহ পাৰি গলি তই তহঁতি দুটা যাগে যা আজি টিউশ্যন মানে কৰা মুডত নাই আৰু তহঁতি শেষ কৰি দিলি মুডটো গম পাইছনে তহঁতি যাগে যা দেই হ'ব যাগে যা। মইতো সেইটোকে বিচাৰি আছিলো। এপিছড আহি আছে আপোনালোকে ভালকৈ চাব লাইক কৰিব নাপাহৰিব ধন্যবাদ। নমস্কাৰ গাইজ কেনেকুৱা পালে শ্বৰ্ট ফিল্মখন চাই? এইখন চুটি ছবি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আৰু তাত বহুতো ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰিব। আৰু এইটো মোৰ খুৰা ল'ৰা নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম hazarika। আৰু ইয়াৰ এক্টিংবিলাক কেনেকুৱা লাগিছে ক'ব। ইয়ে আলু আৰু ইয়ে ৰবীন দুইটা কেৰেক্টাৰ ইয়ে কৰিছে আৰু নেক্সট পাৰ্ট আহি আছে নেক্সট পাৰ্টত বেছি ভাল হ'ব গাইজ। আৰু এইটো মানে একেদিনাখনে ভবা এটা মানে স্কিপ হয় সেইটো কাৰণে যেনেকৈ হ'লেও বনাই দিলোঁ আৰু ই কৈ আছে এটা বনাই দিয়া তেনেকৈ কৈ আছিলে কাৰণে বনাই দিলোঁ। আৰু নেক্সট পাৰ্ট আহি আছে আপোনালোকে চাব আৰু ই কিবা এটা কৈ বোলে আৰু লাইক কৰিব নাপাহৰিব 1K আমাক কৰি দিয়ক জল্দি 1K কৰি দিয়ক গাইজ ধন্যবাদ।